নমস্কাৰ বন্ধুসকল, বিহু পালে হেতু আপোনালোক ভোগালী বিহুলৈ সকলোকে শুভেচ্ছা জনাইছোঁ। এইফালে দেখিছেনে আপোনাৰ বাইদেউহঁতে পিঠাগুড়ি খুন্দাত ব্যস্ত হৈ আছে। আপোনালোকেও চাগে এতিয়া বৰ্তমান পিঠাগুড়ি খুন্দাত ব্যস্ত। ভোগৰ বিহু যিহেতু ভোগালী বিহু, মাঘ বিহু হৈছে ভোগালী বিহু সৈতে ভোগৰ বিহু। সকলোৱে ভোগ কৰিব লাগিব। মেজি বনোৱা, ভেলাঘৰ বনোৱা, পথাৰলৈ গৈ খেৰ কাটি আনি ভেলাঘৰ বনোৱা, কিবা এটা নিজকে ভাল লাগে মানে বিহুটো। খালে আকৌ সান্দহ পিঠা, চিৰা দৈ। এই বাইদেউ দেখিছেনে তিল ভাজি আছে, ভয়তে মানে কটাৰীখনেই লৰাই আছে, ক'ৰবাত তেজী মলাৰ নিচিনা হাতখন দিব বুলি বহুত ভয় খাইছে। ক'বতো নোৱাৰি না, বিহু দিন কেনেবাকৈ যদি হাতখন খুন্দিবলৈ বহুত ডাঙৰ কথা হ'ব। এই ভাগিনজনী এইফালে ঢেঁকী দি আছে, আপোনালোকে দেখিছে। আৰু ইফালে বাইদেৱে লৰাই আছে। তিলৰ পিঠা বনাব, নাৰিকলৰ পিঠা বনাব, লাডু বনাব, নাৰিকলৰ লাডু, চুজি লাডু, তাৰপিছত বহুত ধৰণৰ আইটেমৰ মানে বহুত ধৰণৰ পিঠা বনাব। কাৰণ ভোগৰ বিহু যিহেতু পিঠা পনা বনাবই লাগিব। আৰু বনাই প্ৰতি বছৰে বনায়, এইবছৰো বনাব। এই মানুহজনীয়ে দেখিছেনে কঁকালত হাত দি পূৰা ঢেঁকী দিয়াত ব্যস্ত হৈ আছে। কষ্ট হয়ে ঢেঁকী দিলে, তথাপিও মানে কি কষ্ট হ'লেও কষ্টটো অনুভৱ নহয়। যিহেতু বিহুটি আমাৰ বাপতিসাহোন বিহু, আমি সকলোৱে বিহুটো উদযাপন কৰিবই লাগিব। আমি অসমীয়া জাতি সংস্কৃতি এইটো যিহেতু। বিহু বুলি ক'লে দিয়কচোন আমাৰ নিজকে মনটো বহুত কিবা এটা ফূৰ্তি লাগে। চিৰা দৈ খাব পাম, দৈ চিৰা সান্দহ পিঠা এইবোৰ সকলোবোৰ যেতিয়া নদন প্ৰদান হয় বিহুটিত, মনটো নিজকে কিবা এটা ভাল লাগে, নহয়নে বাৰু? আপোনালোকে কি কৰে কমেণ্ট কৰি জনাবচোন। আপোনালোকে বিহু কেনেকৈ উদযাপন কৰে আৰু কি আপোনালোকৰ ঘৰত আয়োজন হয়। বিহুৰে বিৰিঙা পাতেৰে চেনাইটি, বিহুৰে বিৰিঙা পাত, বিহু থাকে মানে বিহুকে বিনাবা, বিহু ক'লে বিনাবা কাক, হয়নে বন্ধুসকল? আমাৰ অসমীয়া জাতিৰ তিনিটা বিহু বিশেষকৈ মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু। কাতি বিহু কঙালী, মাঘত হয় ভোগালী আৰু বহাগত হয় ৰঙালী। গতিকে আমি বহাগত ৰং ৰহস্য, গান ফূৰ্তি, বিহু নাচা, এইবিলাক হুঁচৰি মৰা এইবিলাক আদিবোৰ ইত্যাদিবোৰ কৰোঁ। আৰু মাঘত হৈছে আমাৰ ভোগৰ বিহু, মাঘ বিহু হ'ল ভোগালী বিহু। গতিকে আমাৰ ভোগৰ বিহু এইটো, আমি সকলোৱে ভোগ কৰোঁ। এয়া দেখিছে বাইদেউ পিঠা বনোৱাত লাগিয়ে গ'ল। এয়া পিঠা বনাই আছে কি সুন্দৰকৈ। ভোগালী হৈছে ভোগৰ, গতিকে ভোগ কৰা বিহু। সকলোৱে আনন্দ ফূৰ্তিকৈ ভোগ কৰিব লাগিব। এয়া দেখিছে বাইদেৱে তিলৰ পিঠা বনাই আছে। তিলৰ গোন্ধটো কিন্তু বহুত ভাল লাগে। মই কিন্তু বহুত ভাল পাওঁ তিলৰ গোন্ধটো। যেতিয়া তিলখিনি ভাজা হয় বা তিলৰ পিঠা বনোৱা হয়, তেতিয়া এটা সুন্দৰ এটা স্মেল আহে। মই কিন্তু গোন্ধটো বহুত ভাল পাওঁ। আৰু তিলৰ পিঠা আপোনালোকে যেতিয়া গৰমে গৰমে খাব, তেতিয়া টেষ্টটো আৰু ধুনীয়া লাগে। আপোনালোকে গৰমে গৰমে খাইছেনে? বনোৱাৰ পিছতে যদি গৰমে গৰমে খায়, একদম বঢ়িয়া টেষ্ট লাগে। কিন্তু মই কিন্তু বহুত ভাল পাওঁ যেতিয়া বনাই থাকে তেনেকৈ বাইদেউহঁতে বা মাহঁতে, তেতিয়া মই জুইশালতে বহি লৈ আৰু বনাই থাকে গৰমে গৰমে মই খাই থাকোঁ। আপোনালোকে খাইছেনে বাৰু তেনেকৈ? জনাবচোন বাৰু। এয়া দেখিছেনে কিমানবোৰ পিঠা তৈয়াৰ হৈ গ'ল। সকলোখিনি বাইদেৱে বনাইছে। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব। আপোনালোকে সান্দহ খুন্দিলেনে বাৰু? যদি খুন্দিছে কমেণ্ট কৰি জনাবচোন। গোটেইকেইজনী মিলি খুন্দি আছে। মোৰ ভাগিনজনীও এইফালে ঢেঁকী দিয়াত লাগি আছে। আৰু পিঠাগুড়ি খুন্দা হৈ গৈছে বৰ্তমান। এয়া চালি আছে। পিঠাগুড়ি খুন্দা হোৱাৰ পিছত তাৰপিছত পিঠা বনাব, গৰম গৰম পিঠা। কেনেদৰেনো পিঠা বনাই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবচোন। আপোনালোকে চাই ভাল পাব।